ওয়েলকাম বেক টু মাই চেনেল। আজি মই আপোনালোকৰ ওচৰলৈ এটা ব্ৰেকফাষ্টৰ হেল্ডি ৰেচিপি আগবঢ়াবলৈ লৈছোঁ। মই ছোৱালীৰ কাৰণে বনাবলৈ ধৰি আছিলোঁ, গতিকে বনোৱাৰ বাবে ভাবিলোঁ আপোনালোকলৈও ভিডিঅ'টো কৰি থওঁ। আশা কৰোঁ কিছুমানৰ সুবিধা হ'ব, যিসকল নতুন মাক হয় আৰু যিসকলে কৰিয়ে আহিছে তেওঁলোকে হয়তো জানেই। গতিকে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ৰেচিপিটোৰ বাবে আমাক লাগিব অকণমান অ'টছৰ পৰিমাণ আপোনালোকে শিশুটিৰ বয়স অনুযায়ী ল'ব, আৰু এটা কল আলমণ্ড লাগিব লগতে। আহকচোন তেতিয়াহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ, আৰু ভিডিঅ'টো শেষলৈকে চাব। শেষত চাই জনাবলৈ নাপাহৰিব আপোনালোকৰ কেনেকুৱা লাগিল, কমেণ্ট কৰি জনাব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আহিবলগীয়া নতুন ভিডিঅ'সমূহৰ বাবে। ইয়াৰ কাৰণে মই 1 চামুচ অ'টছ লৈছোঁ। অ'টছখিনি মই পিহিয়ে লোৱা আগতে, আৰু সেইখিনি মই গৰম কৰি ল'ম, আৰু লগতে কল আৰু আলমণ্ডো ল'ম। এই অ'টছ এচামুচ লৈছোঁ। এয়া অকণমান সময় মই ভাজি ল'ম, বেছি সময় নহয়, ৰঙচুৱা হৈ আহিব নালাগে, অকণমান গৰম কৰি ল'লেই হ'ব, যিহেতু মই পিচি লৈছিলোঁ। আৰু এতিয়া মই 2টা আলমণ্ড লৈছোঁ, সেইকেইটাও অকণমান সময় ভাজি ল'ম, চাব যাতে জ্বলি নাযায়, অকণমান সময় ভাজিলেই হৈ যাব। আৰু এতিয়া মই এটা মিক্সাৰ জাৰত উলিয়াই ল'ম। এতিয়া মই এটা কল, 2টা আলমণ্ড আৰু অ'টছৰ গুড়িখিনি গোটেইখিনি একেলগ কৰি পিহি ল'ম, আৰু ইয়াতে মই গৰম পানী দিম, অকণমান গৰম পানী দিম, নিজৰ জোখ অনুযায়ী দিব, আৰু ধুনীয়াকৈ পিচি ল'ব। এয়া মই ধুনীয়াকৈ পিচি ল'লোঁ, আৰু ইয়াতে এতিয়া মই গাখীৰ এড কৰিম। যদি ডাঙৰ ল'ৰা ছোৱালীয়ে খাইছে, যিবোৰ 2 বছৰীয়া ল'ৰা ছোৱালীয়ে যদি খাব বিচাৰে, সিহঁতে গৰু গাখীৰ দিয়ে খাব পাৰিব। ইয়াতে মই এতিয়া 1 চামুচ নান দিম, যিহেতু তাই নানেই খায় বৰ্তমান। 1 চামুচ নান দিছোঁ, আৰু এয়া মোৰ জলপান ৰেডি হৈ গ'ল। খুবেই ভাল হয় বেবীৰ কাৰণে এইটো, আপোনালোকে ট্ৰাই কৰি চাব পাৰে, আৰু ল'ৰা ছোৱালীয়ে খায়ো খুবেই ভাল পায় বাৰু। এবাৰ ট্ৰাই কৰি চাবচোন, যদি ভাল লাগিলে এটা লাইক কৰি দিব। ধন্যবাদ।